বেছি কথা নকবি কেলা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ মই বৰ্তমান গধূলি আজি গৰু নিব আহিছোঁ মই এজনী গাই আছে তো তাকে নিব আহিলোঁ মানে মই আজি ডিউটি অফ আছিলে তো তাকে মা ঘৰত অকলে মায়ে কিবা কাম কৰি আছে তো মই নিব আহিলোঁ তো আৰু অহাকালি আমি ভেলাঘৰ বনাম তো অহাকালিৰ দৃশ্য আপোনালোকক দেখাম সকলো তো ব্লগ The next day. তো হেল্ল' গাইজ তো বৰ্তমান আমি হাজিৰা কৰিব লগা হৈছে উপায় নাই ঘৰত একদম খাবা একদম একো নোহোৱা হৈছে এয়া একদম অৱস্থা বেয়া হৈ গৈছে কি উঠিম ভাত খাব পৰা নাই মানে বহুত দিনৰ পৰা তো এইবিলাক খোৱা নাই বহুত দিনৰ মানে ঘৰত চাউল নাই তাৰ তো উপায় নাই হাজিৰা কৰিব লগা হৈছে এই বেয়া দুখ নকৰি ভাই দুখ নকৰি হা আমি আছো अरे कहना क्या चाहते हो? তো গাইজ বৰ্তমান আমি সেইবিলাক সাজি আছে একো নাই তো জাষ্ট কমেডি এটা কৰিলোঁ জাষ্ট ফানি তো আমি বৰ্তমান ভেলাঘৰ বনাই ঠাই হিচাপে মানে বেলেগ বেলেগ কি কৰে ন আমিতো ভেলাঘৰে কওঁ হা অঁ তো বৰ্তমান আমি কি বনাওঁ তাজমহল বনাবি নে কি বনাবি ঐ তাজমহল কাৰ কাৰণে বনাবি তাজমহল তো অঁ নিজৰ কাৰণে তাজমহল বনাব तेरी दादागिरी निकाल दूंगा मैं। এতিয়া ভেলাঘৰটো বনোৱা হ'ব মানে তেতিয়া আপোনালোকক দেখাই দিম টোটেল তো এতিয়া মানে ভিডিঅ'টো এইটো বনোৱালৈকে নহ'ব আধা দেখাম বাৰু আপোনালোকক তো ভিডিঅ'টো একেলগে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব লম্বু মানুহ না দুডাল লৈ লওঁ এই উখিমে ছিংগলকৈ এডাল ল চবেই এডাল ল মোৰ কাৰণে এটুকুৰ থবি আৰু খালি চলো ৰ কাইদা হৈছে বোলে ঐ দাখান কি লাগিছে ঐ মোৰ কাইদা আছে মোৰ কাইদা হয় নাই তেনেকৈ মাতছা একদম বেয়াকৈ এক্সিডেণ্ট হৈ গৈছে চাং ক'ত এক্সিডেণ্টখিনি এইখিনিয়ে বেয়াকৈ এক্সিডেণ্ট হৈ গ'লে মোৰ একদম আমি একদম জঘন্য একদম জংঘলত আহিছোঁ একদম বাঁহ নিবৰ কাৰণে ভেলাঘৰ বাঁহ কাটিবৰ কাৰণে আহিছোঁ এইফালে আমাৰ এইবিলাক ভাইটি তো আমি একদম বহুত মানে আমাৰ গাঁৱৰ এইবিলাক ডেকাবিলাক বাঁহ কাটিব গৈছোঁ আমি বৰ্তমান এয়া জংঘলত আমি বাঁহ কাটিব আহিছোঁ এইফালে আমাৰ গোটেই পথাৰবোৰ মানে আমাৰ গাঁৱৰ পথাৰ আৰু পথাৰখন এইখন মানে আগতে পুৰণি গাঁও আছিলে আমাৰ ইয়াতে তো এয়া এইফালে এটা ফেক্টৰী আছে মানে হেৰি ফেক্টৰী আছিলে বন্ধ হৈছে বৰ্তমান তো ইয়াতে বাঁহ কাটিব আহিছোঁ বৰ্তমান এতিয়া আমি বাঁহ কাট আৰু ভালদৰে একদম তলত কাটিবি দেই ভাল হ'ব এইডাল চশমা এযোৰ লাগিব নেকি তো দোস্ত এয়া আমাৰ অংকুৰে পূৰা বাঁহ কাটিব এতিয়া আপোনালোকৰ কোনোবাই যদি হাজিৰা কৰিব লাগে আমাৰ অংকুৰ বাবাই পাৰিব পূৰা হাজিৰা কৰিবৰ কাৰণে কিমান ল'বি হাজিৰা বাবা বৰ্তমান আমি একদম আমাৰ এতিয়া জংঘলত কটা হৈ গ'ল বাঁহ এতিয়া খুটা পুতিবৰ কাৰণে যাওঁ আৰু তো বলো মানে চলো এতিয়া এইখন আছিলে আমাৰ পুৰণি গাঁও গাইছ এইখন আমাৰ এইখিনিত আমাৰ ঘৰটো আছিলে আগতে এই বাপৰে ঐ ডাকিও লৈ আহিছে লাগিবি নেকি লাগিব मरना तेरे को डर नहीं लगता? তো বন্ধু বান্ধৱীসকল এইখনেই আছিলে আমাৰ পুৰণি গাঁও এতিয়া আমি নতুন গাঁৱত গৈ আছোঁ মানে আমাৰ ইয়াতে আগতে পুৰণি গাঁও আছিলে এইখন তো সকলো মানে আমাৰ এতিয়া নতুনকৈ উঠি গ'ল নাজানো বাট মানে বেছি হ'ল 20 বছৰ 15 বছৰমান হৈ গ'ল তাতে যোৱা তো বেছি হৈ গ'ল 20-25 বছৰমান হৈ গ'ল তো এইখন আছিলে আমাৰ পুৰণা গাঁও আৰু এইফালে আছে আপোনালোকক দেখাই আছোঁ বৰ্তমান নতুন গাঁওখন এতিয়া আমি য'ত থাকোঁ মানে এইখনেই আছিলে আমাৰ তো এইটোৱে আছিলে আমাৰ ৰাস্তা পুৰণি গাঁওখনৰ যোৱা ৰাস্তাটো এইখন তো এতিয়া নাই মানুহ ঘৰ নাই ইয়াতে তো বাৰীবোৰ আছে খালি তামোল গছ তামোল পুলি কিবা কিবিবোৰ আছে আৰু এইটো এইফালে আছে নদী ওচৰতে আৰু সেইফালে পুখুৰী এটা আছে এইখন আমাৰ নতুন গাঁও এইফালে আৰু এইটো ৰাস্তা যদি কয় আমাৰ নতুন গাঁও পায় আৰু তো আপোনালোকক দেখাই আছোঁ এতিয়া আমি ক'তনো ভেলাঘৰ বনাম মানে ভেলাঘৰ ক'ত বনাম তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক আৰু আমি আজিৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি দিলোঁ ভেলাঘৰ বনোৱা
मरना है क्या भोसड़ी के मरना तेरे को डर नहीं लगता আমাৰ গাঁৱত যোৱা ৰাস্তাটো আমি ইয়াতে ভেড়াঘৰ বনাম এতিয়া তো ভিডিঅ'টো টোটেলি চাই থাকিব আপোনালোকে আমাৰ বিদ্যুৎ ভাই এইটো কি বনাবি বিদ্যুৎ তাজমহল ৰংঘৰ কাৰেংঘৰ আমি ইয়াতে বনাম বৰ্তমান ভেলাঘৰটো এতিয়া সেইখিনিতে সেই খুঁটাটোতে তো গাইজ মানে ভেলাঘৰ কেনেকৈ বনাই একদম কনফিউজ মানে কেনেকৈ নহয় মানে কেনেকৈ মানে দুইতলা বনাব পাৰি না ঠিক নাই মানে কি বনাম মানে তাজমহল বনাম খুজি আছে তো কি বনাম কি কেনেকৈ বনাম তো তাকে কনফিউজ আমাৰ ভাইয়ে পুৰা গুগলত একদম কেনেকৈ বনাই বিহু ঘৰ জলদি জলদি ক Here's some information about Deogar. Hey, Deogar is a holy city beside the Myrickshire River in the East Indian state. এই দেওঘৰ নহয় বে বিহু ঘৰ গুগলে কি ক'লে তোমাক গুগলে দেওঘৰহে পালে তো গাইজ বৰ্তমান দেওঘৰ বোলে নাপালে তো দেওঘৰহে পালে বোলে তো এতিয়া আমি নিজে বনাব লাগিব আৰু নিজে ইঞ্জিনিয়াৰ হ'ব লাগিব তো এতিয়া আমাৰ পৰা জোকমাক চলি আছে আমি মানে সিদ্ধান্ত ল'লোঁ মানে চাংঘৰ বনাম ন শংকৰ আমি ধুনীয়াকৈ চাংঘৰ বনাম তো আপোনালোকক দেখাইছোঁ সকলো তো শেষলৈকে চাই থাকিব মানে আজি টোটেলি বনোৱা নহ'ব আজি মানে খুঁটিকেইটা পুতি থৈ দিম ধুনীয়াকৈ তো আমি চাংঘৰ বনাম বুলি মানে ভাবি ল'লোঁ আৰু এতিয়া মানে ইফালে ষ্টাৰ্ট হৈ আছে ইফালে আমাৰ প্ৰকাশ ইঞ্জিনিয়াৰ ইফালে এটা আমি বৰ্তমান ইয়াক খুঁটাৰ কাৰণে পূৰা খুঁটা আৰম্ভ কৰিম এতিয়া এটা এটা খুঁটা পুতিম জোখ লৈ আছোঁ ইফালে বুট খুৱাব লাগিব ন খুঁটা পুতিম আৰম্ভ কৰিম নে কি হে বুট খুৱাবি নে নাই খাব লাগিব হে মেৰিগ'ল্ড লগত বেলেগ বিস্কুট নাই বোলে অংকুৰৰ দোকানতো মেৰিগ'ল্ড বিস্কুট লগতে খাব লাগিব উপায় নাই আৰু তো এইফালে আমি বৰ্তমান চাংঘৰ বনাম বুলি পৰা ডিচিশ্যনটো লৈ ল'লোঁ তো লাষ্টত আপোনালোকক দেখাম এতিয়া আমি এইবোৰ জোখটোক লৈ ল'লোঁ পূৰা এইফালে ৰেডি কৰি আছে মানে খুঁটা পুতিম আৰু এতিয়া জোখমাক হৈ গ'ল তো আপোনালোকৰ পূৰা কি বিস্কুট কি বিস্কুট অঁ দুখানে আৰু মেৰিগ'ল্ড বিস্কুট তো আমাৰ ঘৰৰ পৰা চাহ বনাই আনিলোঁ পূৰা একদম বেয়া লাগে ন বেচাৰকেইটা ইমান কাম কৰি আছে হৈ যাব আৰু ইয়াৰ খুঁটি পুতা হৈ গ'ল তো শেষত দেখা দিম আপোনালোকক আজি আধা হ'ব তো শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু মানে যেতিয়া বনোৱা হ'ব তেতিয়া এটা বেলেগ ব্লগ বনাই আছোঁ তো এইটো ভিডিঅ' মানে ইমান দীঘলীয়া নকৰোঁ আৰু অলপ দেখাম আপোনালোকক তো চাই থাকক শেষলৈকে ভিডিঅ'টো তো ভাল লাগিব আশা কৰোঁ তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই লাল চাহ আৰু মেৰিগ'ল্ড বিস্কুট বন্ধু বান্ধৱীসকল মোৰ ইয়াতে এটা ঘটনা হৈ গ'ল বৰ বেয়াকৈ মানে মূৰত বাঁহ এডাল পৰিলে তো আপোনালোকক ঘৰত গৈ কৈ আছোঁ শেষলৈকে ভিডিঅ'টো চাই থাকক তো বন্ধু বান্ধৱীসকল মই মানে ভিডিঅ' কৰা নহ'ল তো ভেলাঘৰটো বনাই আহোঁতে মানে তো অলপ এটা ঘটনা হৈ গ'ল তো কিনো ঘটনা হৈ গ'ল তো আপোনালোকে গম পাব ভিডিঅ'টো মানে ভিডিঅ' কৰা নহ'ল বাট মই কিবা কৰি আছিলোঁ তো এটা বৰ বেয়াকৈ মানে ঘটনা এটা হৈ গ'ল মোৰ লগত তো বন্ধু বান্ধৱীসকল ঘটনাটো হৈছে মূৰত একদম ডাঙৰ বাঁহ এডাল পৰিছিলে তো মানে মূৰটো ফুলি গৈছে আৰু কান্ধত আহি লাগিলে তো সেইটোৱে আছিলে ঘটনাটো বৰ বেয়াকৈ লাগি ইয়াত আহি ইয়াতে শ্লিপ কৰিলে দুখ পালোঁ একদম এতিয়া মালিচ কৰি দিছে আৰু তাই তো বহুত বেয়াকৈ মানে মূৰ বিষাই আছে এতিয়া হেডেড হৈ আছে একদম ভালদৰে দিয়া তো গাইজ ভিডিঅ'টো ইমানেই আছিলে আজি ভিডিঅ'টোতো ফুল্লি মানে ভিডিঅ'টো যেতিয়া বনোৱা হ'ব আমাৰ ভেলাঘৰটো তেতিয়া আপোনালোকক ফুল্লি ভিডিঅ' এটা আৰু নেক্সট ব্লগত পাব আপোনালোকে তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো ক্লিক কৰি ল'ব তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল বাই বাই জয় আই অসম